নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালান। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত যিটো সমূহ স্বাস্থ্য বিভাগ আছে তাৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পদ চাকৰি মুকলি হৈছে। কি চাকৰি মুকলি হৈছে, কেনেকৈ আবেদনসমূহ কৰিব লাগিব, অসমৰ সকলো বাবে ভাল খবৰ আহি পৰিছে আৰু এই চাকৰিসমূহৰ কাৰণে অৰ্হতা কিমান হয়, লগতে সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব সকলো বন্ধু বান্ধৱীৰ মাজত। আৰু আপোনালোকক মই এই ভিডিঅ'টোত কৈ দিছোঁ যে ইয়াত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ চাকৰি আপডেট আহিছে বুলি ক'ব পাৰি 2024 বৰ্ষৰ স্বাস্থ্য বিভাগৰ বাবে। আপোনালোকক মই ডিটেইলছে ভেকেঞ্চিখিনিৰ কথা ডিছকাছ কৰিছোঁ। আহক মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ওলাই আহিছে। কি ভেকেঞ্চি আছে মই কৈ দিছোঁ। গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে AMSCL ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে আহিছে মেনেজাৰ, কম্পিউটাৰ এছিষ্টেণ্ট, লগতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট মাত্ৰ দিয়া আছে 25/2/2024। মানে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব, নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। দুটা মেনেজাৰ, এডমিনিষ্ট্ৰেটিভ কাম কম্পিউটাৰ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। প্ৰথম যিটো 1 নম্বৰ ভেকেঞ্চি আছে সেইটো মেনেজাৰৰ ভেকেঞ্চি। প্ৰকুৰমেণ্ট ড্ৰাগৰ ভেকেঞ্চি এটা আছে আৰু ইয়াত আপোনালোকৰ দৰমহা দিব 55,000 টকা পাৰ মান্থ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত লিখিছে বেচেলৰ ডিগ্ৰী ইন ফাৰ্মাচী, মানে যিসকল কেণ্ডিডেটে বি ফাৰ্ম কৰি থৈছে তেওঁলোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী যিটো এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকৰ 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। 2 নম্বৰ যিটো ভেকেঞ্চি আছে এডমিনিষ্ট্ৰেটিভ কাম কম্পিউটাৰ এছিষ্টেণ্ট, ইয়াৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু ইয়াত দৰমহা দিয়া হ'ব 21,500 টকা পাৰ মান্থ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাত্ৰ বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে BA BSc বা BCom এনেকুৱা কিবা কৰ্চত যে পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে কিন্তু আপোনালোকৰ 60% মাৰ্ক লাগিব বুলি উল্লেখ কৰি দিছে। লগতে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইয়াত আপোনালোকৰ দিছে হাই প্ৰফিচিয়েঞ্চি, মানে আপোনালোকে ইংলিছ আছামিজটো আপোনালোকে জানিব লাগিব, লিখিব পৰা হ'ব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰটো অফ অন বা কম্পিউটাৰ চলাব পৰা আপোনালোকে হ'লেহে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিটোৰ ক্ষেত্ৰত এজ লিমিটৰ ক্ষেত্ৰত দিয়া আছে 45 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চি কেইটা আবেদন কৰিবলৈ গুগল বা ক্ৰমত লিখিব AMSCL বুলি লিখি সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাত আপোনালোকৰ ইম্পৰ্টেণ্ট ৱেব লিংকৰ ছেকশ্যন দেখিব, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন ষ্টাৰ্ট হৈছিলে 13 ফেব্ৰুৱাৰী 2024 পৰা আৰু লাষ্ট ডেট দিয়া আছে 25 ফেব্ৰুৱাৰী 2024 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।